हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। आशा কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেতিয়াহ'লে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা ভাবিছোঁ নাস্তা ভাতকে বনাওঁ, বেলেগ একো নবনাওঁ। সেইটো কাৰণে ভাত তুলি দিলোঁ ৰাতিপুৱাই। আৰু ফুৰি অহাৰ পিছত কাপোৰখিনি বেগতে সোমাই আছিলে, নতুন কাপোৰখিনি, আৰু সেইকাৰণে অকণমান সেমেকি থকাৰ কাৰণে ৰ'দতে দি দিলোঁ। এতিয়া বিচনা পাৰি লৈছোঁ। ৰাতিপুৱা কামখিনিতো কৰিব লাগিবই, ৰাতিপুৱা কামখিনি কৰি লৈছোঁ। ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ আৰু দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰি আছোঁ। কি বনাই আছোঁ দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আৰু এয়া দুপৰীয়া সাজৰ কাৰণে মাছ আৰু আলু দি তৰকাৰী বনাইছিলোঁ। একদম চিম্পুলকৈ, ৰেচিপি দিয়া নাই আৰু ৰেচিপি দিবলগীয়া একো নাই, সকলোৱে জানেই এইটো। গা পা ধুই অথনি আজৰি হ'লোঁ। তাৰপিছত ভাত পানী খাই কাম বন কৰি অকণমান শুলোঁ। সেইটো কাৰণে আকৌ ভিডিঅ' কৰা নহ'লেই। আৰু এতিয়া 4টা বাজিলে। এতিয়া যাওঁ কাপোৰকেইটা লৈ আহোঁগৈ বাহিৰৰ পৰা। আৰু এইফালে পূৰা গৰুৰ পূৰা চিঞৰি আছে। এয়া হৈ গ'ল আমাৰ ঘৰৰ এল'ভেৰা, ডাঙৰে হৈ গ'ল, বহুত দিন কটাই নাই। আৰু কিনাৰতে এজোপা দিয়া আছে মানি প্লেণ্ট, আৰু এয়া বাৰু লগালে মই আপোনালোকক দেখাম বাৰু। এয়া গধূলি সময়ত বনাবলৈ চাহ অকণমান, আৰু আমি গধূলি প্ৰায় ৰঙা চাহ খাওঁ, দুপৰীয়াহে গাখীৰ চাহ খাওঁ কেতিয়াবা, কিন্তু আজি ভাবিলোঁ গাখীৰ চাহ অকণমানকে খাওঁ। আৰু সদায় ভিডিঅ' কৰিব ল'লে দিনত সদায় গৰু ছাগলী আৱাজ, আৰু ৰাতি হ'লে কুকুৰ মেকুৰী, কিনো কম, হ'লেও আৰু সেইবোৰ ইগন'ৰ কৰিব আপোনালোকে। আৰু এয়া আমাৰ চাহ ৰেডি, এতিয়া চবকে দি যাম আৰু। নাই সেইকাৰণে আন্ধাৰ গোটেই। এতিয়া আহি গ'লোঁ পাকঘৰলৈ আৰু ৰাতি সাজ বনাবৰ কাৰণে। আৰু কি বনাই থাকোঁ আপোনালোকক দেখাই থাকিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কিন্তু সম্পূৰ্ণকৈ। আৰু ব'লক তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰি দিওঁ। ইফালে ভাত দাইল পাতি দিলোঁ ৰাতিৰ কাৰণে। আৰু মাছ বনাবৰ কাৰণে মই সকলোখিনি ৰেডি কৰি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ, নহৰু পেষ্ট কৰি লৈছোঁ, সকলোখিনি ৰেডি কৰি লৈছোঁ। আৰু এয়া সজাই পেলাই মই পাতি দিম, ওপৰতে চব দি দিম।
আৰু এয়া আম্মাহঁতে চাই আছে GTVত কুমকুম ভাগ্য। আপোনালোকে কোনে কোনে চাই আৰু ভাল পায় মোক জনাবচোন কমেণ্টত। আৰু এইফালে মাছ ৰেডি হৈ গ'ল ৰাতি সাজৰ কাৰণে। আজি যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিলে।